Hi everyone, welcome to Chef's Flavor Mix Kitchen. আপোনালোকে কেনে আছে আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছো আজি এটা নতুন ৰেচিপি লৈ কিনে আহিছো আসলতে এইটো নতুন ৰেচিপি নহয় মোৰ বাবে নতুন হয় আৰু মাগুৰ মাছৰ তৰকাৰী বনাম এতিয়া পোনপ্ৰথমতে কেৰাহীত তেল গৰম কৰি ললো এতিয়া কাটি থোৱা পিয়াজ জলকীয়াখিনি তেলত দি দিলো অকমান সময় পিয়াজখিনি ভাজি লম ৰঙচুৱা হোৱালৈকে প্ৰয়োজন অনুসৰি নিমখ দি দিলো এতিয়া পুনৰ আকৌ ভাজি লম পিয়াজখিনি লগতে হালধি গুৰি জিৰা গুৰি ধনিয়া গুৰিও দি দিলো অকণ সময়ৰ কাৰণে মছলাখিনি পিয়াজৰ লগত এনেকৈ ভাজি ল'ম এতিয়া কাটি থোৱা মাছখিনি দি দিলো দি কিনে অকণ সময় মছলাৰ সৈতে এনেকৈ ভাজিম যাতে মছলাখিনি মাছৰ লগত ভালদৰে মিহলি হৈ যায় অকণ অকণ পানী দি কিনি মছলাখিনি সৈতে মাছখিনি আকৌ অকণমান ভাজি লওঁ মাছখিনি ভালদৰে ভজা হৈ গৈছে এতিয়া কাটি থোৱা চব্জিখিনি দি দিলোঁ সৰু সৰুকৈ আলু কেইটামান কুটি দিছোঁ আৰু ভুল দিছোঁ এতিয়া মছলাখিনিৰ সৈতে মাছৰ সৈতে চব্জিখিনি ভালদৰে ভাজি লওঁ Tell me what I'm supposed to do when I'm walking down the streets half naked. It's part of me, it's part of me. When I'm making my bread makeup. It's part of me, it's part of me. When you're crushing on my dreams and you're making me so cool. Get out of my life. I know what I'm supposed to do. এতিয়া প্ৰয়োজন অনুসৰি পানী দি দিছোঁ কাৰণ মই অকণমান ঝোল হ'লে ভাল লাগে আৰু তৰকাৰীটো ধুনীয়াকৈ উতলিবলৈ ধৰিছে তৰকাৰীখন অকণ সময় এনেকৈ উতলিবলৈ দিম যাতে মাছখিনি আৰু চব্জিখিনি ভালদৰে সিজি যায় মোৰ মাগুৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইয়াতে সামৰিছোঁ বাই বাই